মায়ে নহয় অকমান সময় নজুলত ভিডিঅ' পাই Hi dosto, welcome to my back to YouTube channel. Para যদি কৰে মোক মাফ সৰু বয়সতে কৰিলো মই পাপ মোৰ হমিবোৰে ওলাই যদি খাপ তেনে খাবৰ লগত থাকে কিনো লাভ আজিৰে পৰা আমাৰ বাইদেউহঁতে শপত গ্ৰহণ কৰিলে কিহৰনো শপত গ্ৰহণ কৰিলে বলকচোন যাওঁ বাইদেউহঁতৰ সন্মুখলৈ বলক ৰাইজ বলক বাইদেউহঁতে মানে যেতিয়া মোক মাতিছিলে মানে ভাইটি আহাচোন আমি শপত গ্ৰহণ কৰিম তুমি কেমেৰাটো ধৰিবা মই গ'লো মই ভাবিছিলোঁ বোলো তাহাঁতে আজিৰ পৰা আমি কেতিয়াও ব্ৰিজ এটা আৰু কোনো মানে বেলেগে খালেও আমি তাহাঁতক বাধা দিম এনেকৈ শপত গ্ৰহণ কৰিব বুলি ভাবিছিলোঁ কিন্তু বাইদেউহঁতে ক'লে যে আমি কেতিয়াও ল'ৰা নপতাওঁ মানে কোনোবা ল'ৰাই চাগে ধৰি কোবন দিলে সেইকাৰণে কেতিয়াও ল'ৰা নপতাওঁ বুলি শপত গ্ৰহণ কৰিলে আৰু আমাৰ মানে কৰোণা ভেকচিন দিবলৈ আমাৰ নাৰ্ছ বাইদেউ আমাৰ ঘৰলৈ আহিলে আমাৰ আইতাক আকৌ বেজি দিব ধৰোঁতে আমাৰ আইতাই একদম নাৰ্ছ বাইদেউ একেবাৰে দিলে নহয় একেবাৰে শুকুতাটো চালা বেজি দিয়ক মোক হা ছমাই দিম একেবাৰে বেজি দিবলৈ আহিছে মোক লাহেকৈ দে চাওক চাই লওক তাৰপিছত কওক সেই বাইদেউ নিদিব দিলে আকৌ জহৈ এইবাৰ আমাৰ ছোৱালী সকলোৱে নহয় এইবাৰ আমাৰ অন্য এটা প্ৰাণীও টিকা ভাঙা নৃত্য প্ৰদৰ্শন কৰিব চাই লওক কিছুমানে প্ৰশ্ন কৰিব যে ই ইমান ধুনীয়াকে এই নৃত্যটো ক'ত শিকিছিলে এনেকৈ খোজকাঢ়িবৰ কাৰণে মানে ক'ত শিকিছিলে মানে মই উত্তৰটো দি দিছোঁ যে আমাৰ ছোৱালীক আমাৰ বাইদেউ ভণ্টি মানে তেখেতলোকে যেনেকৈ মানে এনেকৈ যায় মানে তাহাঁতক দেখি মানে ই সদায় চাই থাকে লুকাই তাহাঁতক দেখি ইও শিকি গ'ল গম পাইছে চাই লওকচোন আকৌ এবাৰ যেতিয়া গোলাঘাটৰ পৰা লখিমপুৰলৈ গৈছিলোঁ তেতিয়া এইটো অৱস্থা হৈছিলে চাই লওকচোন কি হৈছিলে এইটো আমাৰ এই পৃথিৱীত কিছুমান এনেকুৱা ধৰণৰ জীৱ জন্তু আছে সেই জীৱ জন্তুবোৰ আপোনালোকে মানে কোনো দিনাই দেখা নাই সেই জীৱ জন্তুবোৰক মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ চাই লওক কিবা জন্তুৱে মানে মই এতিয়ালৈকে ভালদৰে গম পোৱা নাই মানে মানুহ হ'লেতো এনেকেতো চটফটাই নাথাকে ন কিজানি কিবা জন্তুৱে হ'ব চাগে নহয় জানো নহ'লে ৰঙা তাঁৰডাল চাগে ফিউজ হৈ গ'ল আরে সুখ পালে সইল না সবাকে দাও রত্ন ভান কি চাই আছে লাইক এটা কৰা নাই সাবস্ক্ৰাইব কৰা নাই চেনেলটো মানে কি কৰি আছে আপোনালোকে সাবস্ক্ৰাইব কৰক নহ'ব নহয় এনেকৈ কিমান কষ্ট হয় মোৰ গম পায় জানো এই যে কিমান কষ্ট হয় মানে কৈছোঁ আৰু দে নাই বেয়া পাম কিন্তু দেই সাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু আজিলৈ ইমানেই দেই বাই
লাইক এটা ছাবস্ক্ৰাইব কৰক দেই বাই বাই কৰিলে নে নাই কৰক একো কৰক মই আহি আছোঁ আপুনি কৰক না আকৌ লগ পাম কৰক কাৰোবাৰ যদি এণ্টাৰটেইনমেণ্ট ভিডিঅ' আছে এই হোৱাটছআপ নম্বৰটোত চেণ্ড কৰি দিব পাৰে ৰ'ষ্ট কৰিবৰ কাৰণে